নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। বহুত দিনৰ পাছত আকৌ নিজৰ গোটেই কামখিনি কৰিবলৈ লৈছোঁ। মা ঘৰত বহুত দিন থাকিলোঁ, তাৰ পৰা আহি পেলাই কামত লাগিছোঁহি। নিজৰ ৰুটিনখনলৈ আহি গৈছোঁ আকৌ। বহুত দিনৰ মূৰত আহিলোঁ ঘৰলৈ, কিন্তু এতিয়া একেলেঠাৰে ৰুমটো চাফা কৰি ল'ব পৰা নাই, কাৰণ দেহা মানুহ বহুত আমনি কৰিছে। আহি পাই কিয় আমনি কৰিছে বুজা নাই। এয়া চাওকচোন ৰুমৰ অৱস্থা দেখিছে কি হৈ আছে। কিন্তু ভাবিছোঁ চিজিল লগাই লওঁ, কিন্তু একেলেঠাৰে চিজিল কৰিব পৰা নাই। তাৰ মাজে মাজে ইটো সিটো কৰি আছোঁ আৰু কাপোৰ কানিখিনি ভৰাই কৰি ল'লোঁ, নহ'লে শান্তি নালাগে নহয় ৰুমবোৰত থাকিবলৈ। এইবোৰ আছে চিজিল কৰিব। আৰু এতিয়াও দেখিছে নহয় মোৰ কোচত উঠি আছে। খোজো নেকাহে, কাৰো লগত নাথাকে, অকল মোৰ কোচত। নুশুৱেও, এইয়া কাম কৰি আছে। হ'ব কান্দি দেখাই দিছে, গম পাইছেতো। সেয়ে দেহা মানুহ শুৱাই ল'লোঁ। শুৱাই কৰি লৈ পেলাই এই চাফাইখিনি কাম কৰি লওঁ বুলি ভাবিছোঁ। মানে ডাষ্টিং কৰা এইবোৰ অলপ ঠিক ঠাক কৰি লওঁ গোটেইখিনি। মানে চাফা হৈ আছে, তথাপিও যোনে যিমানে চাফা কৰি নথওক, মই নিজে চাফা কৰি নোলোৱালৈকে মোৰ কিবা শান্তি নালাগে। সেইকাৰণে দেহা মানুহ শুৱাই কৰি লৈ এই চাফাখিনি কৰি ল'বলৈ আহিছোঁ। তাকে খুৰীও বহি আছে মোৰ ওচৰতে, দুইজনী কথা পাতিও আছোঁ, মই কামো কৰি আছোঁ। গোটেইখিনি চাফা কৰি মেলি লৈ ভাতকেইটা খাই ল'লোঁ। ভাতকেইটা খাই কৰি লৈ পেলাই এতিয়া পাকঘৰটো চাফা কৰি লওঁ। আৰু কি হৈছে, বহুত দিনৰ মূৰত গোটেই কামখিনি কৰিছোঁ, কিবা মোৰ একদম খেলি মেলি লাগি আছে। মা ঘৰত থাকোঁতেতো গোটেইখিনি কাম নকৰোঁ ন, ইটো সিটো এটা দুটাহে কিবা কিবি কৰোঁ। এতিয়া মোৰ ইমান খেলি মেলি লাগিছে, আগৰ নিচিনাকৈ কিবা মই মানে কামখিনি কৰিব পৰা নাই। কাম কৰি আছোঁ যদিও কিবা এটা খেলি মেলি লাগিয়ে আছে। মানে তেনেকুৱা অশান্তি এটা পাই আছোঁ। কৰি আছোঁ তথাপিও কিবা হোৱা নাই, এনেকুৱা টাইপ পাই আছোঁ মানে। গোটেই চাফাখিনি কৰি হৈ গ'ল। এতিয়া ঘৰখন সাৰি দিলে মোৰ আজৰি আৰু কাম। মই মানে ভালকৈ কাম কৰিব পৰা নাই। দেহা মানুহ মোৰ লগতে লাগি আছে যে, কিহৰ কাৰণে নাজানো, তাই বহুত আমনি কৰিছে। তাই এনি টাইম মোকে লাগি আছে। আনকি মোৰ মাৰ লগতো তাই ভালকৈ থকা নাই। এয়া তাই কান্দি থকা দেখি মা আহি পেলাই তাইক লৈ গৈছেহি মোৰ ওচৰৰ পৰা। যেনে তেনে কাম বনকেইটা কৰি আজৰি হৈ মুখ হাতখন ধুই পেলাই আহিছোঁ। এতিয়া যাওঁ চাহ অকণ কৰি খাওঁগৈ। আমি তিনিজনী খুৰী, মই আৰু মা আছোঁ। মানে এই শাহুমা নাইকিয়া। আজি আমাৰ নামঘৰত নাম সামৰণি তালৈ গ'ল। আৰু দেহা মানে এনেকুৱা আমনি কৰিছে ইয়াত এবাৰ আহি পেলাই, ৰখতে টান হৈছে। এনি টাইম মোক লাগে। মই সেই থাপ মাৰি মাৰি, যেনে তেনে থাপ মাৰি মাৰি কাম কৰা বুলি যে কয়, তেনেকৈ কৰি আছোঁ। কামবোৰ আজৰি হ'লোঁ বাৰু। মানে কি হয়, ক'ৰবাৰ পৰা আহি মই যিটো জেগাত থাকোঁ, মানে সেই জেগাটো আহি পেলাই মোৰ মতে চাফা কৰি নল'লে শান্তি নালাগে। চাফাই হৈ আছে তথাপিও ঘৰত গৈ পেলাই তাত কৰি লৈছোঁ, আকৌ এইখন ঘৰলৈ আহি এইখন ঘৰতো কৰি লৈছোঁ, আজৰি হ'লোঁ। আৰু বতৰটো একদম বেয়া, ডাৱৰীয়া বতৰ, কিনকিনীয়া বৰষুণ দি আছে, তেনেকুৱা। তাকে যাওঁ এতিয়া চাহ একাপ খাওঁগৈ। আৰু এইটো ভিডিঅ' আজি এইখিনিতে সামৰি দিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আহিছোঁ। এতিয়া আকৌ অলপ ভিডিঅ' ইয়াৰ পৰা পাব। ঘৰলৈ আহিলোঁ যেতিয়া। বাই বাই।